স্কুলবিলাক বা কলেজবিলাকত বোকা বা পলস আদি গুচাবৰ বাবেও আমি 2 লাখ টকা আজি ইয়াৰ পৰাই আমি ডিবিটি কৰিছোঁ প্ৰায় 14 কোটি টকা বিতৰণ কৰা হৈছে মই ভাবোঁ যে আমি লোৱা পদক্ষেপসমূহে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সাধাৰণ জীৱন যাত্ৰালৈ উভতি অহাৰ ক্ষেত্ৰত সহায় কৰিব বিশেষকৈ 10 বা 11 তাৰিখে আমি স্কুল কলেজবিলাক খুলিব পাৰিম বুলি আমি আশা কৰিছোঁ আপোনালোকে ক্ষতিৰ ক্ষেত্ৰত এইটোৱে চিন্তা কৰি ল'ব যে মই 2খন জিলা ভ্ৰমণ কৰি আহিছোঁ সকলো মানুহৰ কাষতে আমি থিয় হৈ থাকিম যোনে যি পাব লাগে এইটো পাব খালি তাৰ কাৰণে সকলোৱে সাৰ্ভে ঘৰত যাব লাগিব ফটোগ্ৰাফ উঠিব লাগিব আধাৰ নম্বৰ ল'ব লাগিব এটা প্ৰক্ৰিয়া হয় আমি কালি যোৰহাটত আমাৰ ট্ৰেইনিং প্ৰগ্ৰেম আছে 9 তাৰিখৰ পৰা প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু মই নিজেও দেখা পাই আহিছোঁ কাৰ কিমান ক্ষতি হৈছে গতিকে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক যিমান পাৰোঁ আমি সহায় কৰিম আৰু বেছিকৈ পাব টকাৰ কোনো অসুবিধা নাই কোনোবা বিদ্যালয় যদি 10 লাখ টকাৰ ক্ষতি হৈছে আমি 10 লাখো দিম কিন্তু তেনেকুৱা বিদ্যালয় হাৰ্ডলি 10খন বা 12খনে আছে মই দুটা কথা ক'ম যে শিৱসাগৰ চৰাইদেউ জিলাতে যি আমি প্ৰথম 15,000 টকা পঠিয়াইছিলোঁ ৰাইজে মোক অভিযোগ কৰিছে যে কিছু বানে আক্ৰান্ত নকৰা ব্যক্তিয়ে পাইছে আৰু বানে আক্ৰান্ত কৰা ব্যক্তিয়ে পোৱা নাই মই ৰাইজক এটাই অনুৰোধ কৰিম যে চৰকাৰৰ পুঁজি যাতে বান আক্ৰান্ত ৰাইজৰ মাজলৈহে যায় সেইবাবে বানে আক্ৰান্ত নকৰা পৰিয়ালসমূহেও আমাক সহায় কৰিব লাগে ভুলতে যদি তেওঁলোকৰ তাতো টকা গৈছে তেওঁলোকে ক'ব লাগে যে মোৰ তাতে বানপানী হোৱা নাই টকাটো মোৰ প্ৰতিবেশীজনক দিয়ক মোৰ ওচৰ চুবুৰীয়াজনক দিয়ক তেওঁৰ ক্ষতি বেছি হৈছে ৰাতিপুৱাৰ পৰা মোৰ মোবাইলত মেছেজ দি ভৰি আছে ছাৰ অমুক অমুক জেগাত পানী হোৱা নাই তেওঁলোকে পইচা পালে আমি পোৱা নাই এতিয়া আমি যেহেতু আধাৰ নম্বৰ লোৱা নাই ৰেচন কাৰ্ডৰ নম্বৰ লোৱা নাই এই খেলিমেলিবিলাক থাকিব কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে নিজে যদি আমাক সহায় কৰিব তেতিয়া খেলিমেলিবোৰ নাথাকিব